বিমানবন্দর রূপসী বিমানবন্দর ভিতৰত সোমাব পাৰে এই ফ্যাসিলিটি আছে হাই ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে আজি রূপসী এয়ারপোর্টৰ পৰা ভিডিওটো স্টার্ট কৰিলো তো আপোনালোকে চাওক রূপসী এয়ারপোর্টটো ইয়াত আহিছো আমি এজনক ড্ৰপ কৰাৰ কাৰণে তো তেখেত ভিতৰত গৈছে আমাক সোমাব দিয়া নাই ভিতৰত চাওক আৰু এইটো হল পার্কিং প্লেস চাইছে আৰু এইটো এয়ারপোর্ট রানওয়েটো ভিতৰত আছে আমি ভিতৰত যাব নোৱাৰো তো যিমানখিনি পাৰো আপোনালোকক দেখাম সৰু এটা ভিডিও হ'ব রূপসী এয়ারপোর্টত তো আপোনালোকে চাই থাকক বিমানবন্দৰ রূপসী বিমানবন্দৰ চাওক কিমান ডাঙৰ স্পেস চাইছে আৰু ইয়াতে বহাৰ ব্যৱস্থা আছে আপোনালোকে বহিব পাৰে মানে যাৰ বোর্ডিং আছে হিয়ে অলপ অকল ভিতৰত সোমাব পাৰে বাকি মানুহবিলাক বহিব পাৰে ইয়াতে বহি তাৰ কাৰণে অলপ ৰখি ওয়েট কৰিব পাৰে চাওক বা কোনো মানুহ যদি আহে তাৰ কাৰণে আপোনালোকে ইয়াতে ওয়েট কৰিব পাৰে সিট বিলাক দিয়া আছে চাওক আৰু এইটো দিয়া আছে এন্ট্ৰি টিকেট চাওক রূপসী এয়ারপোর্টৰ এইটো এতিয়াও ওপেনিং হোৱা নাই তাৰমানে আপোনালোকে যদি ফ্লাইটত নুঠে এনে জাষ্ট টিকিট কাটি ভিতৰত সোমাব পাৰে এই ফ্যাসিলিটি আছে কিন্তু এইটো এতিয়াও স্টার্ট হোৱা নাই ওপেনিং সুন চাইছে আৰু চাওক ওপৰৰ ডিজাইনবিলাক আছে এইটো ৱাচ টাৱাৰ ইয়াৰ পৰা ফ্লাইটবিলাক কন্ট্ৰোল হয় এই যে এইটো চাইছে তো চাৰিওফালে জংগল মাজত এটা ধুনীয়া পথ আপোনালোকক দেখালো আৰু ভিতৰত আছে ৰানৱে আৰু ইয়াৰ পৰা যদি কোনোবাই লাগেজ বেছি আনে ট্ৰলি লৈ ওই পাৰ্কিং প্লেছৰ পৰা ইয়াৰ পৰা ট্ৰলি লৈ পাৰ্কিং প্লেছৰ পৰা গাড়ীত ট্ৰলিৰ বেগ উঠাই তাৰপাছত আহিব পাৰে নাই চাওক তো এই আছিল রূপসী এয়ারপোর্ট এক মিনিট খুদু কেইটা ফ্লাইট আহে ইয়াতে স্যার ইয়াতে কেইটা ফ্লাইট আহে দিনত দুটা গুৱাহাটী অকল গুৱাহাটী কলকাতাৰ পৰা ইয়াতে আহে ইয়াৰ পৰা গুৱাহাটী মানে ৰাতিপুৱা কেইটাত ৰাতিপুৱা আহে গুৱাহাটীৰ পৰা ইয়ালৈ ৰূপসীলৈ আৰু এতিয়া যেটো আহি আছে গুৱাহাটীলৈ যাব এটো কলকাতাৰ পৰা আহি আছে শুনিলে আপোনালোকে দুটা ফ্লাইটে আহে ইয়াতে তো এইখিনি আছিল ৰূপসী এয়াৰপোৰ্টৰ চাওক এইটো ডিপাৰ্চাৰ D1 দেখা আছো আপোনালোকক D1 এইটো আৰু এইটো D2 চাইছে তাৰ পাছত ইয়াত আছে D3 চাওক D3 চাইছে চাওক রূপসী এয়ারপোর্টৰ এইটো এই পার্কিং প্লেসৰ ওচৰত এটা টয়লেট তো বলক এতিয়া টয়লেটৰ ভিতৰত যাও আৰু দেখাও আপোনালোকক ফার্স্ট আমি সোমাই ইয়াতে ও এইটো অটোমেটিক হ্যান্ড ড্রাই কৰে ড্রাই চাইছে হ্যান্ড ড্রায়ার আৰু এইটো লেডিজ আৰু এইটো জেন্টস আৰু এইটো পানী খোৱা
মেচিন তো জেন্টছ টয়লেটৰ ভিতৰত সোমাই আছোঁ এই চাওক টয়লেটটো চাইছে ইয়াতে মুখ চুখ ধুব পাৰে আপোনালোকে আৰু এইবিলাক ইণ্ডিয়ান চাওক আৰু আছে এইটোও ইণ্ডিয়ান পুৰা চিলচিলা মানুহে নাই চাওক আৰু এই যে এইটো হ'ল জেন্টছ টয়লেট তো চাইছে ফ্ৰেণ্ডছ এইটোৱে আছিল ৰূপসী এয়াৰপৰ্টৰ এটা সৰু ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু যদি মোৰ চেনেল নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'লৈ